মই মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ এটি কলৰ ৰেচিপি। যিহেতু এতিয়া গৰমৰ ছিজন, ফলমূলবিলাক খুব সোনকালে বেয়া হৈ যায়। বিশেষকৈ কলবিলাকতো আমি দুদিনমানহে ভালদৰে খাব পাৰোঁ। বাহিৰখনৰ বাকলিটো ক'লা পৰি যায়, কিন্তু ভিতৰ ফালে খুব ধুনীয়া হৈ থাকে। তেনেবোৰ কল আমি পেলাই নিদি আমি পিঠা বনাই খাব পাৰোঁ। সেয়ে মই আপোনালোকলৈ এই কল পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। হয়তো বহুতে এনেদৰে বনাই খায়, গতিকে মই কেনেদৰে বনাই খাই ভাল পাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। আহকচোন বাৰু আমি বনাবলৈ আৰম্ভ কৰোঁ। এয়া মই লৈছোঁ পিঠাগুড়ি, আটা, নাৰিকলৰ গুড়ি, চুজি, বেকিং পাউডাৰ আৰু চেনি, আৰু লগতে লৈছোঁ তেল আৰু গাখীৰ। এতিয়া ইয়াতে মই কল লৈছোঁ 10-12টামান আছে, আৰু দেখিছে অলপ অলপ ক'লা হ'ব লৈছে। কলবিলাক আচলতে অলপমান মজি গ'লেহে পিঠাটো বেছি টেষ্টি হয় খাবৰ কাৰণে। এতিয়া মই এই কলকেইটা বাকলি গুচাই এখন ৰুকনিৰে ৰুকি ল'ম। মই ৰুকিবলৈ বেছি সহজ পাওঁ, সেইবাবে মই ৰুকি লৈছোঁ। আপোনালোকে মিক্সিটো দি ল'ব পাৰিব বা হাতেৰে পিটিকি ল'লেও ল'ব পাৰিব। এইখিনি মোৰ ৰুকা হৈ গ'ল। এতিয়া মই ইয়াতে শুকান ইনগ্ৰিডিয়েণ্টছখিনি চালি ল'ম। আটা, পিঠাগুড়ি আৰু চুজিখিনি, এইখিনি মই বাতিটোৰ আধা বাতিতকৈ অলপ অলপ বেছি লৈছোঁ। আপোনালোকে কলৰ পৰিমাণ অনুসৰি বস্তুবিলাক ল'লেই হ'ল। এতিয়া মই ইয়াতে শুকান নাৰিকলৰ গুড়িখিনি দি দিলোঁ আৰু লগতে চেনিখিনি দি দিলোঁ। মই শুকান নাৰিকলৰ গুড়িয়ে দিলোঁ, কাৰণ মোৰ ওচৰত কেঁচা নাৰিকল বৰ্তমান নাই। আপোনালোকে কেঁচা নাৰিকল দিব, কেঁচা নাৰিকল দিলে খুব টেষ্টি হয় পিঠাখন। এতিয়া মই ইয়াতে অলপ অলপকৈ গাখীৰখিনি মিহলাই ল'ম। আমি একেবাৰতে গাখীৰখিনি দি নিদিওঁ, নহ'লে ইয়াৰ পৰিমাণটো গম পোৱা নাযায়। যিহেতু মোৰ পিঠাৰ মিশ্ৰণটো অলপ ঢিলা হ'ব লাগিব, সেইবাবে মই যিখিনি গাখীৰ আছিলে গোটেইখিনি দি দিলোঁ। এয়া দেখিছে, এনেকুৱা হ'ব লাগিব। আৰু এতিয়া মই ইয়াতে এচামুচ ঘি দি দিম। এতিয়া শেষত মই বেকিং পাউডাৰ দি দিলোঁ। বেকিং পাউডাৰখিনি দি ভালদৰে মিশ্ৰণটো মিহলাই ল'ব লাগিব। এতিয়া মই কেৰাহী এখন গৰম হ'ব দিছোঁ, দি ইয়াতে তেল দি। এতিয়া মই ইয়াতে মিশ্ৰণখিনি মিশ্ৰণটো ঢিলা হোৱাৰ বাবে অকণমান লৰাওঁতে সাৱধান হ'ব লাগে, অলপ অসুবিধা হয় লৰাব। কিন্তু যিহেতু পিঠাকেইটা আমাৰ ঢিলা হ'লে টেষ্টি হ'ব, সেইবাবে আমি মিশ্ৰণটো ঢিলা কৰি ল'বই লাগিব। আৰু অলপ সঘনাই লৰাব লাগিব, যিহেতু চেনি আছে, সোনকালে ৰঙা হৈ যায়। সেইবাবে সঘনাই লৰাই থাকিব লাগিব, যাতে ক'লা হৈ নাযায় পিঠাখন। দেখিছে কালাৰটো বহুত ধুনীয়া হৈ আহিছে। আৰু জুইটো আমি বেছি জুই দিব নালাগে, আকৌ একেবাৰে কমায়ো দিব নালাগে, মিডিয়াম হিটত ৰাখিলেই হ'ল। এই পিঠাকেইটা হৈ গৈছে, দুইটা চাইডে ধুনীয়া ৰঙা হৈছে। গতিকে এইকেইটা মই এতিয়া নমাই দিম। আমি বাকী পিঠাকেইটাও এনেদৰে ভাজি ল'ম। আৰু এতিয়া মোৰ তেলৰ ভাজাটো হৈ গৈছে। যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে তেল বেছি খাব দিগদাৰ হয় বহুতৰে,
সেইবাবে আমি তেল নিদিয়াকৈ বা একদমেই কম তেলত দৈখিনি বনাই দেখুৱাব খুজিছোঁ। কেৰাহীত দেখিছে অকণমানহে তেল আছে। চামুচেৰে ইয়াতে মিশ্ৰণখিনি দি দিলোঁ। কম তেল হ'লে আমাৰ লৰাবলৈ ইজি হয়, ধুনীয়াকৈ লৰাব পাৰি। আৰু আমাৰতো স্বাস্থ্যৰ কাৰণে এনেও কম তেল খাবই লাগে। এইকেইটাও হৈ গৈছে, দেখিছে কালাৰটো ধুনীয়া হৈছে, খাবও কিন্তু টেষ্টি হয়। এয়া আছিলে আমাৰ 2 ধৰণৰ কলপিঠা। কিন্তু আমাৰতো ল'ৰা ছোৱালীবিলাকে কলপিঠা বুলি ক'লে খাবলৈ খুব টান পায়। কিন্তু যদি কাপ কেক বা কিবা এনেকুৱা আমি বেলেগ বস্তুৰ নাম লওঁ, কিন্তু খুব তৃপ্তিৰে খায়। সেইবাবে আমি আৰু ল'ৰা ছোৱালীৰ কাৰণে বেলেগে আকৌ আয়োজন নকৰি এই একে মিশ্ৰণৰে আমি সিহঁতক কাপ কেক বনাই দিব পাৰোঁ। গতিকে আহকচোন আমি কাপ কেক বনাব লওঁ। এয়া পিঠা বনোৱা মিশ্ৰণখিনিতে মই এইখিনিত এতিয়া এটা কণী দিম। এতিয়া মই কণীটো ভালদৰে মিহলাই লওঁ ইয়াতে। যিহেতু কণী দিছোঁ, কণীৰ গোন্ধটো নোহোৱা কৰাৰ বাবে আমি ইয়াতে ভেনিলা এচেঞ্চ দিব লাগিব। সেয়ে মই ½ টিস্পুন দি দিলোঁ ভেনিলা এচেঞ্চ। ইয়াতে মই এতিয়া অলপমান তেল দিম আৰু অকণমান বেকিং পাউডাৰো দিব লাগিব, যিহেতু কেকত অলপ বেকিং পাউডাৰ বেছি লাগে পিঠাতকৈ। সেয়ে মই আধা চামুচ বেকিং পাউডাৰো দি দিলোঁ। এইখিনি এতিয়া মই ভালদৰে মিহলাই ল'ম। এতিয়া ইয়াতে মই দিম সকলো ল'ৰা ছোৱালীৰে প্ৰিয় চকলেটখিনি মই সৰু সৰু টুকুৰা কৰি লৈছোঁ। এতিয়া কেকৰ মিশ্ৰণটোত মিক্স কৰি দিম। এতিয়া মই এখন কাপ কেকৰ ট্ৰে এখন লৈছোঁ, ইয়াতে মই এই মিশ্ৰণখিনি দি দিম। কাপ কেকৰ ট্ৰেত নবনালেও নৰ্মেল কেক বনোৱা বাচনত বনালেও হ'ব, খাব একে লাগিব। এতিয়া মই অভেনটো 10 মিনিট প্ৰিহিট কৰি থৈছিলোঁ 180 ডিগ্ৰীত। এতিয়া মই কেকটো বহাই 20 মিনিটৰ কাৰণে দি দিম। এতিয়া দেখিছে ধুনীয়াকৈ ফুলি আহিছে। আমাৰ কেকটো হৈছেই। আমাৰ পূৰা 20 মিনিট নালাগিলে, অলপ কম সময়তে হৈ গ'ল আৰু দেখিবও খুব ধুনীয়া হৈছে আৰু স্পঞ্জি হৈছে। এই চাওক আপোনালোকে, খুবেই স্পঞ্জি হৈছে আৰু খাবলৈও বহুতেই টেষ্টি হ'ব। এয়া আপোনালোকে দেখিলে এটা মিশ্ৰণেৰে আমি কেনেকৈ পৰিয়ালৰ আটাইৰে মনোভূতকৈ নাস্তা বনাই দিব পাৰোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। আৰু আপোনালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ ৰেচিপিবোৰ পাই থাকিবলৈ। আৰু আমাৰ ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আমাৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিলোঁ। থেংক ইউ।